নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ প্ৰথম গঠনাত্মক মান নিৰূপণ 2025-26 বৰ্ষৰ যিহেতু 17-18 তাৰিখৰ পৰা তোমালোকৰ আৰম্ভ হ'ব গতিকে মই চতুৰ্থ শ্ৰেণীৰ অসমীয়াৰ কুৱেশ্যন পেপাৰখন লৈছোঁ সম্ভাৱ্য মুঠ নম্বৰ আছে 50 এক নম্বৰ তোমালোকৰ শুদ্ধ উত্তৰটো লিখা মাল্টিপল চইচৰ হয় উত্তৰটো দিয়া থাকিব তাৰ পৰা শুদ্ধ উত্তৰটো বাছি লিখিব লাগিব ক তিথি আছে মোৰ দেশ ভাল কবিতাটিৰ কবিজনৰ নাম কি অতুল চন্দ্ৰ হাজৰিকা নৱকান্ত বৰুৱা বাণীকান্ত কাকতি খ নম্বৰ পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ নদী দ্বীপটোৰ নাম কি অপশ্যন এ মাজুলী অপশ্যন 2 উমানন্দৰ অপশ্যন 3 এটাও নহয় ঘ নম্বৰ প্ৰশ্ন অৰুণাচল প্ৰদেশত থকা নৈখনৰ নাম কি কামলাং দিখৌ দিহিং ঘ নম্বৰ ডাঙৰ মাছটো কোৱানচাই ক'ত জীয়াই থৈছিল অপশ্যন এ থৈছে কলহত অপশ্যন 2 দি থৈছে খালৈত আৰু অপশ্যন 3 দি থৈছে লাওখোলাত ঘ নম্বৰ প্ৰশ্ন তাঁতশালখন মেলি খটখটাই কোনে কাপোৰ বৈছিল কোৱানচাই হামব্ৰুমাই ৰীতাই প্ৰথম চ বিষ্ণুপ্ৰসাদ ৰাভাই স্কুলীয়া শিক্ষাৰ লগে লগে কি শিক্ষা লৈছিল নৃত্য শিক্ষা বাদ্য শিক্ষা সংগীতৰ শিক্ষা দ্বিতীয় চ বিষ্ণুপ্ৰসাদ ৰাভাক আন কি নামেৰে জনা যায় ৰূপকোঁৱৰ কলাগুৰু মহাত্মা দুই নম্বৰ প্ৰশ্ন উত্তৰ লিখা তিনিটা দি থোৱা আছে বিষ্ণু ৰাভা দিৱস কোন তাৰিখে পালন কৰা হয় খ নম্বৰ তেজপুৰত থকা সাংস্কৃতিক মঞ্চখনৰ নাম কি গ নম্বৰ কামলাং নৈখন কোন প্ৰদেশৰ পৰা আহিছে আৰু ঘ নম্বৰ দিয়া হৈছে ঘ নম্বৰটো 2 নম্বৰ দিয়া হৈছে ইয়াত ক'ত আছে এনে মাটি সৰগ ফুলনি ক'ত আছে এনে আই সোণৰ গোসানী পদ্যছোৱাত ঠাইক আৰু আইক কিহৰ লগত তুলনা কৰিছে লিখিব লাগিব 3 নম্বৰ প্ৰশ্ন এটা শব্দত প্ৰকাশ কৰিব লাগে ক ভোকত আতুৰ হোৱা লোক গ বেছিকৈ ভাত খোৱা মানুহ খ নিয়ম মতে খৰচ কৰা লোক আৰু ঘ নম্বৰ ৰন্ধা বঢ়া কৰা তিৰোতা 4 নম্বৰ দিয়া হৈছে বাক্য ৰচনা কৰা শব্দকেইটা হৈছে কল অমাতৰ মাত চিৰকাল ঘাটমাউৰা লুকাভাকু 5 নম্বৰ প্ৰশ্ন তলৰ ক্ৰিয়াবোৰৰ নিৰৰ্থক শব্দ মানে নিৰৰ্থক ৰূপটো লিখিব লাগে ক ন যোগ চাই নাচাই ন যোগ কাটে নাকাটে হ'ব ন যোগ পালে নাপালে ন যোগ খালে নাখালে তেনেকৈ 6 নম্বৰ দিয়া হৈছে শব্দ গঠন কৰিব লাগে 4টা দিও আছে চিৰযোগ কাল চিৰকাল খ চিৰযোগ দিন চিৰদিন গ বন যুগনি বননি ঘাঁহ যুগনি ঘাঁহনি 7 নম্বৰ বিপৰীত শব্দ লিখিব লাগে বুঢ়া নিৰানন্দ শেষ খালী 8 নম্বৰ শব্দটোৰ অৰ্থ লিখিব লাগে প্ৰতিভা সম্পন্ন আৰু সুনিৰূপণ আৰু 9 নম্বৰ দিয়া হৈছে তলৰ বাক্যবোৰত থকা বিশেষ্য পদত আস্থানি দেখুওৱা বিশেষ্য পদবোৰ কোনবোৰ তোমালোকে জানিব লাগিব যেটো বিশেষ্য পদ হৈছে নাম বুজোৱা পদকে বিশেষ্য পদ বুলি কোৱা হয় ইয়াত কোনটোত নাম বুজাইছে তাতে আস্থানি দেখাব লাগিব এটো আছিল 9 নম্বৰ কোৱেশ্চন আৰু 10 নম্বৰ কোৱেশ্চন তোমালোকক দিয়া হৈছে কোনে ৰচনা কৰিছিল লিখিব লাগে 5টা দি থোৱা আছে আৰু 2 নম্বৰকে আছে বৰগীত খ নম্বৰ বিষ্ণু ৰাভা সংগীত গ নম্বৰ জ্যোতি সংগীত ঘ নম্বৰ ভূপেন্দ্ৰ সংগীত আৰু ঘ নম্বৰ ৰবীন্দ্ৰ সংগীত ধন্যবাদ ছাত্ৰ ছাত্ৰীসকল এইখনে আছিল ক্লাছ 4ৰ অসমীয়া কুৱেশ্চন পেপাৰখন নেক্সট মই পৰিৱেশৰ কুৱেশ্চন পেপাৰখন লৈ আহিম গতিকে যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবা আৰু চেনেলটোলৈ যদি প্ৰথমবাৰৰ কাৰণে আহিছিলা সাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিবা থ্যাংক ইউ